বদনে কিন্তু বৰ ধুনীয়া বাইক কিনিলে আকৌ দেই মোৰো এখন কিনুহে লাগিছে আৰু দেখি পেলাই এনেকুৱা বাইক এখন চলাবলৈ বৰ ইচ্ছা এটা থাকিলে আৰু আইও ঈশ্বৰ ৰাতিপুৱা ৰাতিপুৱা আপুনি এখন কাৰ বাইক আনিলেগে হয় বদনৰ পৰা আনিলো আকৌ এখন কালি বোলে এই বদনে হেনো 1 লাখ নে বোলে 2 লাখ টকা দি আনিছে হেনো কেছ পইচা দি বোলে ডিলাৰৰ পৰা মই বোলো অকণ দেচোন বাৰু তেতিয়াহ'লে চলাই চাওঁগে কেনেকুৱানো এখন হেৰি বাইকখন বৰ ধুনীয়া লাগিছে আকৌ হয়নে বাৰু মই আৰু ল'বই নোৱাৰিলোঁ আৰু লৈ আনিলোঁ আৰু একেবাৰে আবেলিহে দিমগে আৰু সেইকাৰণে মুচি কাচি লৈছোঁ অকণ চাফ চিকুণ কৰি পেলাই কৃষ্ণ কৃষ্ণ ৰে কতে মই আপোনাৰ বা স্বভাৱ চৰিত্ৰবোৰ কেলে ইমান বেয়া হা এই লোকে ইমান লাখ টকা দি পেলাই সেই বাইকখন আনিছে আপোনাৰ বা সেইখন বা সেই কেলে খুজি আনিবলৈ কি টকা আছিলে বা কওকচোন কেনেবাকে ঘাঁ ঘৰ অকণমান লাগক বদনৰ ঘৈণীয়েকৰ মোক যিখনে নহয় একদম দা নেলুতে থবহি গোটেই পইচা ভৰি মৰিব দিব পাছত একদম এই মানুহটোৰ স্বভাৱটো নহয় একদম বেয়া কৈছে নে একদম বেয়া লোকৰ বস্তু এটা দেখিলে মানে একদম ৰ'ব নোৱাৰে আৰু কি হ'বনো কিবা চলালে তোমাৰ মাজে অকণো শান্তি নাই মানে মই কিবা এটা খুজিহে আনিছোঁ সি বেয়া পোৱা নাই নহয় সিটো মোক জোৰ জবস্তিয়ে দি পঠিয়াইছে বোলে খুৱাক লৈ যাওক চলকগে আপুনি অকণমান সুধিহে আনিছোঁ কিবা নুসুধাকে লৈ অনা নাই নহয় মই কিবা চলাব নজনা নহয় নাজানো নি কিবা মই দেখোন স্কুটাৰখন এখন চলাই ফুৰোঁ এইখননো কেনেকে ঘাঁ ঘোডাল লাগিবগে গৈ কি হবনি বুলি কথা নেকি এইটো হা এই পাহৰিলে হ'বলা এবাৰ যে কেলে যে আপুনি যে এই ভাইকনৰ ঘৰত যে স্কুটাৰখন আনি যে এই চলাইছিলেগে যে এই তাৰপিছত যে এই খালে দুবে সোমোৱাই যে গোটেই স্কুটাৰ যে সেই আগমূৰবোৰ যে ভাঙি আনিছিলে মনত আছে নাই তেতিয়া যে গোটেই যে পইচা খপা যে ভৰি মৰিছিলে এতিয়া আকৌ সেইটো কৰিবলৈ মন গৈছে মানে হয় নাই একদম ভালে দি থৈ আহিবগে নহ'লে দিয়া ঘৰকো মৰিয়াম মই আৰু চলোৱাকো মৰিয়াম কিন্তু কৈ দিছোঁ হ'লে হেই কিনো আপদীয়া কথাবোৰ উলিয়াই থাকা যোৱা কথা গ'ল আৰু এদিন হেৰি হৈছিলে বুলি আৰু সদায় হৈ থাকিব যে কি মানে আছে তোমাৰ দেউতাই দেখোন এদিন মোক বিজয় চোপাখন নি দেখোন হেৰি খালত সোমোৱাই দিছিলেগে নি পেলাই গোটেইখনত দেখোন ভাঙি চিঙি শেষ কৰি আনিছিলে মই কি আজিলৈকে কৈছোঁ নেকি তোমাক সেইটো কথা সেইটো বিষয়লৈ উলিয়াইছোঁ নেকি তুমিও নুলিয়াবা সেইবোৰ কথা ভাল নালাগে নহয় ন একদম আপুনি মুখৰ কথা নুলিয়াবা আকৌ দেই কৈ দিছোঁ কিন্তু সেইটো যোৱা কথা ক'লা আপুনি তাৰমানে এতিয়া তাৰমানে এই মুখৰ কথা বদনাম গাবলৈ আহিছে হয়নে মোৰ যে দেউতাই যে আপোনাৰ যে এদিন যে সেই স্কুটাৰখন চলাইছিলে সেইটো কথাকে আকৌ এতিয়া সেই মানে বদনাম গাবলৈ আহিছে হয়নে আপোনাৰ চৰিত্ৰটো অকণো ভাল নহয় বুজিছেনে আপুনি খালি অকল মুখৰ বদনাম কৰাতে থাকিব সদায় বদনাম কৰাতে থাকিব মুখৰ মানুহ খালি অকণ দেখিব নাই অকল খালি মুখৰ মানুহৰ খালি লৈ বদনাম সদায় কথা শুনাব হা ভাল কথা এটা ক'লোঁ কি তেওঁ একদম মানে সেই ক'ৰবাত অতি যে কথা উলিয়ালেগে গৈ পেলাই হ'ব চলাই মৰি থাকক পাছত খালি মোৰ ওচৰলৈ নাহিব হাত ভৰি এটা ভাঙি ল'লে মই তাতে দুমাহ মাৰি ভাঙি পেলাইহে দিম ধেই বৰ বেয়া মানুহ দেই আমাৰ এই মানুহজনী সঁচাকে মই বাৰু মাকৰ ঘৰ বদনাম গাওঁ বাৰু কেতিয়া গালোঁ বাৰু জাষ্ট কথাটোহে কৈছিলোঁ অকণমান পেচটো পাতি গুচি গ'ল চা কেনেকে বাইকখন কিনা আজি দুদিন হৈছে একদম সৎকে লুকা মানে একদম লৈ গৈছেহি মই ইমান কষ্ট মষ্ট কৰি পেলাই পইচা কেইটা যেনে গোটাই মেলি বাইকখন লৈ দিছোঁ মাকৰ পৰা সেই পইচা কেইটকামান আনি পেলাই লোৱাই যেনে দিছোঁ একদম বাইক একদম লোকক দি পঠিয়াইছে এতিয়ালৈকে মই বাইকখনতে বাৰু উঠিবলৈ পোৱা নাই ৰব বাপেকে এতিয়া গৈ মই বাইক ইমিডিয়েট খুজি লৈ আনিমগৈ গৈ ৰহ ঐ বাইক কাক দিছিলি যা ইমিডিয়েট ভালে ঘূৰাই আন বুলিছোঁ ঘূৰাই আনগৈ এতিয়া একদম 1 মিনিটো ইয়াৰ ৰ'বলৈ সময় নাই মই ইমান পইচা দি আকৌ সেই বাইকখন লৈ দিছোঁ তাক এতিয়ালৈকে আজিলৈকে 2 দিন হ'ল মই নিজে উঠিবলৈ পোৱা নাই সি একদম লোকক একদম মোক নুসুধাকৈ একদম ফুৰুককৈ দি পঠিয়াই দিছে একদম বাইকখন নি হেৰি কৰিবলৈ হা তেল পুৰি গছত পইচা লৈছে তই মই লোকক হেৰি কৰিবলৈ বাইক কিনি দিয়া নাই নহয় একদম যা ইমিডিয়েট যা লৈ আনগৈ নহ'লে কিন্তু মই ঘৰতে গৈ চুলি ডাল কৰিমগৈ যাক দিছিলি একদম বাইক মোক এতিয়া গগৈদাই খুজিলে বোলে বাইকখন অকণ দে চলাওঁগৈ মই বাৰু নচলাব বুলি কেনেকৈ কওঁ বাৰু সেইকাৰণে মই দি পঠিয়ালোঁ আৰু খোজাৰ কাৰণে এনেও পিছবেলাকে দিমহি বুলি কৈছে নহয় ইমানো কেলে সেৱা সাহন কৰি আছা আৰু মই এতিয়া বাইকখন দিয়াৰ পাছত সেই আকৌ কোনটো নাক লৈ যাম বুলিব দিছিলিহে বুলিব খুজিবলৈ আহিলিয়ে নে ভাবিব নাই দে মই নাযাওঁ দেই মই আপোনাৰ পইচা দি বাইকখন আনি দিছোঁ তাৰ আগতে নিজৰ বাইকখন খুজিবলৈ লোকক লাজ লৈছে ইমিডিয়েট বৈ
অকল গৈছো বলা 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 চবসা পাই থাক মোৰ লগত কাপোৰকিটা ধুই পেলাই ৰ'দত দিছিলো হে ৰ'দ দেখোন যাব হলে আজিও মানে যে কাপোৰকিটা নুশুকাই হেতু চিঞৰ সেইকাৰণে কমা ঠাণ্ডা দিনে ৰ'দটো বেয়া পাওঁ এই ঠাণ্ডা দিনতকে সতগণ এই গৰম দিনতে ভাল গৰম উঠে যদিও অকমান তেওঁ ৰক্ষা ঠাণ্ডা দিনটোত যে আমাৰ এই ঘৰখনত অইন দোকানে নহয় অকমান ৰ'দ চ'দ নপৰে আৰু কাপোৰ কানি শুকুৱাবলৈ দিগদাৰি আজি ৩-৪ সপ্তাহ মানৰ পৰা ধৰি তিতা কাপোৰকে গেলাই গেলাই পিন্ধিবলগীয়া হৈছে নুশুকাই এতিয়া কি কৰিম আৰু উপায় নাই নহয় ৰ'দ ভুমুকি মাৰেহে যায়েই বৰ দিগদাৰি আৰু ওচৰৰ মানুহবোৰে ডাঙৰ ডাঙৰ সেই বিল্ডিংবোৰ বনাই দিলে এতিয়া আমি আৰু চাহত মই থাকি আৰু ঠাণ্ডা দিনত দুটুকুৰি আজি দেখোন বহুত দিনৰ মূৰত দেখিলো মই এটা সৰু বৰদা আছে নাযাওঁ মাইছে বুলি ককে এটা নাই নহয় এটা থনি এই টাউনৰ ফালে গৈছে নে ক'বালে গৈছে জানো ক'ব না লাটা লগত যোৱা দেখিছো আৰু হেৰি কি বুলি কয় এইখিনিতে ৰ'বনা ভিতৰলৈকে অকণ বহকি বহুত দিনৰ মূৰত আহিছে আৰু তোৰখন আমি বহিবলৈ অহা নাই বিচনা নাই আমি দৰকাৰতে আহিছো একদম তো সৰুৱা ফুলকা বুলি ইমিডিয়েট বুলি টুটুৱা বুলি মাইছে বুলি বদনা ঘৰ টুটুৱা বুলি মাইছে একদম ইমিডিয়েট সেই ফুলকা দৰকাৰ আছে কি হ'ল আপুনি যে মোক যে বৰ দমত ক'লে কথা মইতো আপোনাক বেয়াকে কোৱা নাই মইতো জাষ্ট আপোনাক বহিবলৈহে কৈছো ৰৈ থকা দেখি কি হ'ল কথাটো বুজাই কওক আকৌ তেতিয়াহে গম পাম আকৌ এনে ডাইৰেক্ট মুখখন আহি উফন্দাই থাকিলে কেনেকে গম পাম কাৰ কি হৈছে তোৰ সৰুৱা খুদে যা কি হ'ল এই কালি পৰখি নতুনকে বাইক এখন কিনি আনিছো হে একদম তোৰ সৰুৱা মানে মোৰ মানটো পা একদম গৈ মানে লৈ মেলি খুজি মেলি লৈ আনিলেগে এতিয়ালৈকে মই উঠিবলৈ পোৱা নাই আমাৰ মানুহটোৱে নিজে তেওঁলোকে চলাবলৈ পোৱা নাই একদম ডাইৰেক্ট গৈ খুজি আনি একদম চলাই মেলি গোটেই তহলং কৰিছেগে একদম ইমিডিয়েট ফোন কৰ কাৰ খন উঠিব একদম বুলি বাইক লৈ বুলি ঘৰে মাতিছে বুলি নহ'লে বুলি ধেৰিয়ে যাইব আজি ক মইনো কি জানো কাৰ বাইক কোনে নিলে আপুনি যে মোক দমত কৈছে মোক কিবা কৈ লাভ আছে নেকি আপুনি দেউতাক আহিলে দেউতাক ক'ব আকৌ নিছে আপুনি একদম যেনেকে মোক হেৰি একদম কৈছে নহয় মই বোলো কিবা চাগে হেৰিহে হ'ল হ'বলা তেনেকে নক'ব দেই এনে আহিব আপুনি ক'ব আকৌ ভালকে বুজাই আৰু দিয়াজনৰ কাছে দুখ কাৰণ বস্তুটো নিদিলেতো মানে জোৰ জবস্তি লৈ আহিব নোৱাৰে আপোনালোকে দিছিলে চাগে সেইকাৰণে আনিছিলে চাগে নিদিয়াকেনো গৃহস্থ ঘৰ নিদিয়াকেনো বা ডাইৰেক্টলি লৈ আহিব পাৰে নে কি হৈছে এইখিনিত কিহৰ ইমান চিঞৰ বাখৰ ইমান দমত কথা নক'ব দেই খুলি কৈ দিছো একদম ইমিডিয়েট আপোনাৰ মানুহটোলৈ ফোন লগাওক আপোনাৰ মানুহটোৱে যিবোৰ কাণ্ড কৰিছে নহয় লাচম বোলা বস্তুটো আছে নাই জানো আপোনালোকৰ ঘৰৰ মানুহ সোপাৰ গাত মই ক'ব নোৱাৰো আকৌ মোৰ মানুহটোৱে কালি পৰহি অনা বাইকখন একদম ফুৰুককে গৈ লৈ আনিছেগে কথা নাই বতৰা নাই কাৰো পাৰ্মিশ্যন নোহোৱাকে একদম ফোন লগাওক আৰু ইমিডিয়েট মাতিছে বুলি কওক নহয় মই আকৌ এতিয়া পুলিচ থানাত গৈ সেই ৰিপৰ্ট লিখামগে সেইটো কিন্তু মই আগতীয়াকে কৈ দিছো আকৌ চুৰ কৰিছে বুলিহে মই ৰিপৰ্ট লিখামগে পাছত আকৌ বেয়া পাই লাভ নাই ইমিডিয়েট ফোন লগাই একদম বাইক যাতে ঘৰত যাতে একদম থৈ যাকি মই তেল সোপা ভৰাই পেলাই হেৰি কৰি আনি থম লোকে বাইক চলাব হা কি এতিয়ালৈকে আপোনাৰ তহঁতৰ বাইক দিয়েগে নাই বাপেকে এতিয়াই মই ফোন কৰিছো আহক আজি দিম ঠিকছে মই ফোন কৰিছো এই মানুহটোৰ কাৰণে আমাৰ লাজ কাম নাক চব শেষ কৰিছে আৰু দেই চব শেষ কৰিছে আজি লোকৰ কাৰণে এয়া এতিয়া ঘৰতে গালি খাবলগীয়া হৈছে অৱস্থা একদম কৈছো দেই এনেকুৱা মানুহ মানে একদম এনেকুৱা লাজ নাইকিয়া মানুহ পৃথিৱীখনত যে কেনেকে থাকিব পাৰে নহয় ক'ব নোৱাৰো দেই একদম মানে কি ক'ম আৰু লোকৰ বস্তু ল'লে তেনেকে কথা শুনিবই লাগিব ইমান যদি চলাবলৈ মন যায় নিজে এখন কিনি ল'লে হয় লাখ টকা দি আমি এতিয়া চলাবলৈ মন যায় কাৰণে লাখ টকা দি কিনি আনিছো তেনেকে কিনি আনিব লাগে লোকৰ বস্তু আজি থাকিলে ভাল নালাগে নহয় ফোনটো ৰিং কৰি আছে দেখিছা এতিয়ালৈকে ফোনটো ৰিচিভ কৰা নাই কি কৰি আছে মানে মেইন দুখ আপোনালোকৰ গাতহে আমাৰ গাত নহয় খুজিছে নিদো বুলি ক'লে হয় নিদিয়াহেঁতেন এইবোৰ নহয় খুজিলে বুলিয়ে যে কোনোবা দিব লাগিব কথা আছে নেকি আপোনালোকে সেইটো অলপ ধ্যান ৰাখিব লাগে এতিয়া দিছিলে নহয় পাপ ভুকক ভালকে আমাৰ এইটো কাৰণে হ'ল এইটো এই নিগ্ৰুটোৱে পৃথিৱীৰ কথা একো ক'ব নাই এতিয়া জীয়াই আছে নে আছেহে আৰু মূৰটো লৈ পেলাই সেই পৃথিৱীৰ মাথা খাম বুলি আহিলে একদম তাৰ মাথাটো একদম যেন ভাঙি দিবি এনেকুৱা খং উঠিছে নহয় মোৰ মানে একদম এতিয়া দেখিছা নাই তাই ইমান তেওঁলোকে বাইক ওলোৱাহি নাই এই আজি যদি নাহে না চাই ল'বি তোক মই কথা বেয়া হ'ব মই সেইটোৱে ক'লো আৰু লাষ্ট মুখটো ক'বা মোৰটো এতিয়া খং হৈ গৈহে আছেগে আৰু এতিয়ালৈকে ফোনটো ৰিচিভ কৰা নাই দিছা কিহৰ কাৰণে ফোনটো ৰিচিভ কৰা নাই জানো একদম সঁচাকে পাই দেউতালৈ যে মোৰ আজি খং উঠিছে কিনো দৰকাৰ জানো এই কলংকবোৰ লগাবলৈ লোকৰ বস্তু আনিবলৈ মিছামিছিতে এতিয়া গালিকেইটা আমিহে শুনিবলগীয়া হৈছে ফোন আপুনি সঁচাকে লগাইছে নে এক্টিংহে কৰি আছে নহ'লে ফোনটো মোক দিয়ক মই লগাওঁ আপোনালোকৰ ওপৰত মই অকণো বিশ্বাস নাই যে ফোন লগাইছে পইচা হকে নহকে বুলি যি কথাবোৰ নকবি একদম দেই কৈ দিছে কিন্তু বাইকখন নিলে বুলি এটা অথনিৰ পৰা মানে যিমান কথা শুনাই আছে নহয় মই একো কোৱা নাই সহ্য কৰি শুনিহে আছো আকৌ দুখ আছে কাৰণে কিন্তু ইয়াতকে বেছি নাযাবি আৰু মুখ হ'ল বুলি মানুহ একদম কথা চম্ভালি কবি কিন্তু কৈ দিছো হ'লে আকৌ